যিহেতু মই মাষ্টাৰচেফ ছিজন 38ত জিকি অহা তাৰ বাবে মই আপোনালোকক শিকাম পকৰৰ ভনীয়েক পকৰী কেনেকৈ বনায়। চ' লেটছ গ' অ' য়ে। পকৰৰ ভনীয়েকক বনাবলৈ আমাক লাগিব যিকোনো গছৰ পাত। মই নৰসিংহ ইউজ কৰিছোঁ দেই। পাতবোৰ এনেকৈ থৈ কাটি ল'ব। কাটিব নোৱাৰিলে ছিঙি মোহাৰি দিব। যদি নোৱাৰে মুখেদি চুবাই উলিয়াই ল'ব। তাৰপাছত আমাক লাগিব বেচন আৰু জলকীয়া। পিঁয়াজ যদি দিয়ে হেলমেট পৰিধান কৰিব, নহ'লে বনোৱাৰ আগেয়ে কান্দি থাকিব। তাৰপাছত বেচন, নিমখ, জলকীয়া দি লাহে লাহে পানী দিব। মোৰ দৰে অকাদতকৈ বেছি পানী দি পনীয়া কৰিলে আকৌ বেচন দিব লাগিব। তাৰপাছত এখন কেৰাহী ল'ব। কেৰাহীখন গেছত দি কেৰাহীত তেল দিব। মই পেট্ৰল দিছোঁ, আপোনালোকে ডিজেলো ব্যৱহাৰ কৰিব পাৰে। কেৰাহী গৰম হোৱালৈকে অলপ নাচি ল'ব। তাৰপাছত তেলত পকৰৰ ভনীয়েকক দি দিব। যেতিয়া আহ উহ কৰিব তেতিয়া উলিয়াই দিব। এয়া আমাৰ ৰেডি হৈ গ'ল পকৰ পকৰী। বলক এতিয়া আমি খাই ট্ৰাই কৰোঁ। ভাবিছা নেকি বেয়া বনাইছোঁ বুলি? মজা বনাইছোঁ। এনেকুৱা ঘাটিয়া লাগিছে খাই।